নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ দদাৰ ল'ৰাটোৰ ছোৱালীজনীৰ সুধি আৰু আপোনালোকক সুধি কেনেকৈ পাতিছে তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। অলপ সুধি কেনেকৈ যা যোগাৰ কৰিছে আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আহিছোঁ ৰান্ধনীশালৰ ফালে আৰু এয়া আমাৰ দদাইদেউ আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ ৰান্ধনী। এইফালে দেখুৱাইছোঁ আপোনালোকক জলকীয়া খুন্দিব শিলত আৰু এয়া দেখিছে পলিথিনত ভৰাই লৈছে। এনেকৈ খুন্দিলে চকুত চিটিকি নোসোমায়। দিছে ওচৰৰ পৰা খুন্দনা। এতিয়া নামৰ প্ৰসাদ লৈছোঁ। ভকতসকলে এতিয়া নাম সামৰি মাহ প্ৰসাদ খাই আকৌ ভাত খাইছে এতিয়া। আৰু এয়া কিনাৰত বহা বগা কাপোৰ পিন্ধা গৰাকী আমাৰ পেহী হৈছে আৰু এয়া নীলা কাপোৰ পিন্ধা গৰাকী হৈছে আমাৰ মাহী। নামটো কোৱা আকৌ, ওচৰৰ পৰাই গৈ ল'ব লাগিব। কোৱা আকৌ ভাইটি ভাগৰ নামটো কোৱাচোন। নামটো কৈ দিয়া। ছয়মোৱা। সম্পূৰ্ণ নামটো কোৱা একদম প্ৰথম। আৰিয়ান ছয়মোৱা। পাপা ঘৰত আছেনে? ঘৰত আছে। অঁ, মাও ঘৰতে আছে কৈ দিয়া। মাও ঘৰতে আছে। আইনো ঘৰত আছে। অঁ, তোমাৰ ক'ৰ ঘৰত সোধাচোন। তোমাৰ ঘৰ ক'ত সোধাচোন। সোধাচোন। মই নালাগে সুধিব। অঁ, হাতত আৰু এইজনীও হৈছে আমাৰ দদাইদেউ ল'ৰাটোৰ ছোৱালীজনী, ভতিজা ছোৱালী। আজি মই এতিয়া পথাৰলৈ গৈ আছোঁ আৰু আজি বোলে পথাৰতে খানাটো হ'ব। পথাৰত আমাৰ ঘৰৰ মানুহবোৰে ধান দাই আছে। আজি বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ আৰু মোৰ লগত আহিছে মনো ভাই। আৰু এতিয়া খানা বনি আছে। ক'ত বনিছে খানাটো আপোনালোকক দেখুৱাই আছোঁ। পথাৰত খানা বনিছে নলাত। এয়া খানা বনিছে লাই শাকৰ লগত আৰু কিবা কিবি আছে, আলু কি কি আছে লাই শাক, মূলা শাক কিবা কিবি। ঠাণ্ডা আছে, ওচৰৰ পৰা আহোঁগৈ অলপ চাই পিনে। কেলে একো নাই। এতিয়া ভাত উতলিছে আৰু ভাতখিনি নমাই এতিয়া শাক বনাব। শাক বনাই খাবলৈ হ'ব আৰু। এয়া আমাৰ মায়ে ভাত বনাইছে। পথাৰত খানা বনাইছে আৰু পথাৰত খানা বনোৱাৰ কাৰণে আমি আজি ঘৰত খানা বন্ধ। মানুহ ক'ত পালি ধান দাবলৈ? এইখিনি মানুহ বা এইবোৰ মোৰ চব মানে কণ্টেক্ট কৰি থৈ দিয়া মানুহ। ধান কটা দিনত আকৌ ৰোৱা দিনত। দুপৰীয়া কোনে কোনে ভাত খালি কচোন।
যোনে ক এজনীয়ে কচোন কোনোবা এজনীয়ে দাউনীকেইজনী তহঁতি কি শাকে ভাত খালি কচোন কি শাকে খালি আলু কণী ভাজি তাৰপিছত মাছ আছিলে চয়াবিন আলু তাৰপিছত বুট আছিলে মজা শাক এতিয়া শাক হ'লে খাব পৰা যাব কিৰণ মই কুন্দলি খাইছ খাওঁ আৰু ন খাওঁ পাৰ্টি দিছিলে তাৰে অলপ এসাঁজ মাৰিছোঁ চবে মিলি মিলি আৰু এইফালে দেখিছে ৰাইজসকলে কেনেকৈ বহি পিনে খাই আছে লাই শাক লাই আলু ভাজি ধান কিমান আছে কেইটাবলৈ হে সেইটো কাৰণটো সুধিছোঁ অলপ আছেগৈ অঁ মানুহে এনেকৈ হাল যোৱা নাই অঁ ধানবোৰ গুটি হৈছে কাৰণে ধানবোৰ গুটি হৈছে কাৰণে হাল হৈছে মালিক দেখা দেখি নাইচোন মালিকক মালিকে পথাৰত অহা যোৱা কৰিছে চাই আছে অঁ হেৰাব নেকি বুলি ধাননিৰ মাজত বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে আৰু কাষতে থকা বেল আইকনটো দবাই দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই